উৎসৱৰ এই ক্ষণত সাংস্কৃতিক সন্ধিয়াৰ এই ক্ষণত তেখেতসকল আমাৰ মাজত উপস্থিত হৈছেহি আমি নথৈ আনন্দিত আৰু তেখেতসকলক আমাৰ মাজত এইকণ সময়ত আমাৰ এই ৰংগমঞ্চত ডাঠা সাংস্কৃতিক মঞ্চৰ এই মঞ্চত উপস্থিত কৰোৱাত আমি আমাৰ উপস্থিত কৰোৱাৰ আমাৰ শৃংখল চলিহাদেৱ তেখেতক জয় জয়তে আমি আমাৰ সাংস্কৃতিক প্ৰথমে ৰংটো পানী ফুকন আমি দেখি থাকোঁ কিন্তু আমি আমাৰ মাজত আজি পাইছোঁ গতিকে ৰংটো পানী ফুকন দেৱক আমাৰ ডাঠা সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক মনোজ বৰাই আমাৰ কুন্তল বৰাই ৰংটো পানী ফুকন দেৱক সম্বৰ্ধনা জনাইছে জাপিৰে আমি এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ শৃংখল চলিহাদেৱক তেখেতক এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব নৱ এটি জাতিৰ সম্বৰ্ধনা জনাব বেদান্ত বিকাশ শৰ্মাই এই সাংস্কৃতিক সন্ধিয়াৰ মাজতে তেখেতসকলৰ উপস্থিতিত আমাৰ এই সাংস্কৃতিক সন্ধিয়াৰ আৰু কষ্ট বৃদ্ধি কৰিছে গতিকে শুভেচ্ছা বাণীৰে প্ৰথমে ৰংটো পানী ফুকন দেৱক শুভেচ্ছা বাণীৰে আমাৰ এই অনুষ্ঠান আগবঢ়াবলৈ অনুৰোধ জনাব দাদৰা সাংস্কৃতিক উন্নয়ন চৰাৰ উদ্যোগত আৰু বৃহত্তৰ দাদৰাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা 65তম বহাগী উৎসৱৰ লগত ৰজিতা খোৱাই আজি অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ উপস্থিত বীৰ চেতনা অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়া মঞ্চত উপস্থিত বৰেণ্য বিশিষ্ট ব্যক্তি সকলোৱে জানো যে এসময় গছ তলৰ বিহু স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত আহি ৰংঘৰ বাকৰি পালেই তাৰ পৰা পদূলি আহিল আৰু সময়ৰ বিবৰ্তমান পৰিৱৰ্তনকামী এটা ব্যৱস্থাৰ মাজেদি আহি বিহু এতিয়া মঞ্চ পালেই তথাপিও আমি সদায় এটা কথাই মন কৰিব লাগে যে সদায় বিহুৰ যিটো ঐতিহ্য যিটো স্বকীয়তা সদায় বৰ্তাই ৰাখিব লাগে মই মাত্ৰ এটা কথাই কওঁ আমি যিবিলাক বহাগী সন্মিলন আছে ৰঙালী বিহু সন্মিলন যিবিলাক আছে বা বহাগী উৎসৱ সন্মিলন যিবিলাক আছে তেওঁলোকেও আন্তৰিকতাৰে বিহুৰ যাতে ঐতিহ্যৰ স্বকীয়তা সদায় অক্ষুণ্ণ ৰাখে তাৰ কাৰণে আন্তৰিকতাৰ দায়বদ্ধৰে কাম কৰিব লাগে আৰু আমি যোৱা সময়ছোৱাতো দেখিছোঁ যে উদযাপন সমিতিবিলাকে সদায় উঠি অহা প্ৰজন্মৰ মাজত লোক সংস্কৃতিৰ প্ৰতি যিটো দায়িত্ব তাক যদি বিজতৰীয়া কৰি দিয়া হয় তেতিয়াহ'লে জাতি এটা স্বতঃস্ফূৰ্তভাৱে ইতিহাসৰ পৃষ্ঠাৰ পৰা নাইকিয়া হৈ যায় গতিকে সেয়েহে আহিবলগীয়া সময়ত বিহু আমাৰ সংস্কৃতি বিহুক যাতে আমি বিশুদ্ধৰ ওপৰত উপস্থাপন কৰিব পাৰোঁ চৰ্চা কৰিব পাৰোঁ এই বহাগী উৎসৱ উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ ভৱিষ্যতলৈকে যাতে এই মন্থন বিচাৰ বিশ্লেষণ আমি হ'ব লাগে যে সামগ্ৰিক অঞ্চলটোৰ যিমানবিলাক অভাৱ অভিযোগ সমস্যা ইয়াত উঠি অহা প্ৰজন্মৰ মাজত যিবিলাক সমস্যা এই ভাষাৰ ক্ষেত্ৰতে হওক এই শিক্ষাৰ ক্ষেত্ৰতে হওক বা যাতায়াতৰ ক্ষেত্ৰতে হওক বা নিবনুৱাৰ সমস্যা যিবিলাক সমস্যাই আমাক শংকিত কৰে যিবিলাক সমস্যা আমাক ভাৰাক্ৰান্ত কৰি তোলে সেই সমস্যাবিলাক ইয়াত অন্ততঃ এই মঞ্চবিলাকত মন্থন হ'ব লাগে আলোচনা হ'ব লাগে আৰু তাৰ এটা সমাধান সূত্ৰ তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে বৰ্তমান সময়তো আপোনালোকে দেখিছে জাতিটোৰ মাজত বহুটা বিভক্ত কৰিবৰ কাৰণে বহুতে চেষ্টা কৰিছে আমাৰ মাজত সাতামপুৰতে ঐক্য সংগতি বিনষ্ট কৰিবৰ কাৰণে নিৰবিচ্ছিন্ন নিৰন্তৰভাৱে উন্মাদনা সৃষ্টি কৰিবৰ কাৰণে আমাৰ মাজত মেৰু বিভাজন কৰা হৈছে হিন্দু মুছলমানৰ নামত ধৰ্ম উন্মাদনা সৃষ্টি কৰি আমাৰ মাজত সাতামপুৰিকা ঐক্য সংগতি কোনোবাখিনি বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে কিন্তু যেতিয়া মেৰু বিভাজনত ক্ষান্ত হোৱা নাই তাৰ লগে লগে আটাইতকৈ ডাঙৰ এটা কাম কৰিছে সেইটো হ'ল যে ইটো জনগোষ্ঠী সিটো জনগোষ্ঠীৰ মাজত ধৰ্মীয় বিদ্বেষ আৰু ঘৃণা বিয়পাবৰ কাৰণে চেষ্টা কৰিছে আৰু পৰিৱেশ পৰিস্থিতি এনেকুৱা এটা হৈ লাহে লাহে আহিছে যে আমি সকলো এনেধৰণে বহি মজিয়াত বহি একেলগে এসাঁজ ভাত খোৱাৰ পৰিৱেশ লাহে লাহে নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এই কামখিনি কৰিব লাগে
ভৱিষ্যতলৈ বিহু আমি এনেধৰণে ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে পাতি যাতে লৈ যাব পাৰোঁ, ভৱিষ্যতলৈকে আমি বিহু উদযাপন কৰা এনেকৈ বহাৰ যদি কোনোবাখিনিত ভয় শংকা আমাৰ মাজত উদ্ৰেক হয়, গতিকে সেই ভয় শংকাবিলাক উদ্ৰেক কৰি কেনেধৰণে আগবাঢ়িব পাৰি তাৰ কথা আমি চিন্তা কৰিব লাগিব। মই বিশেষ বক্তব্য একোৱেই নকওঁ এই ভূখণ্ডত, মাত্ৰ মই একদম আমি এটা সৰ্বসাধাৰণ মানুহ, মই জীয়াই থকাৰ মাত্ৰ এটা কথা অনুভৱ কৰোঁ, সেইটো হ'ল যে মোৰ জেগাত মোৰ এই ঠাইখনত মই সদায় মোৰ তুলি জীয়াই সকলোকে আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যোৱা কেইবছৰমানৰ বিহুৰ মঞ্চত থাকি এটা কথাই অনুভৱ হৈছে যে কোনোবাখিনিত অসমীয়া মানুহৰ যিটো জাতীয় চৰিত্ৰ কোনোবাখিনিত বিঘ্নিত হৈছে। কেইবাখনো বিহু সন্মিলন যোৱা বছৰ তাৰ আগৰ বছৰ আপোনালোকে দেখিছে যে আমাৰ উঠি অহা প্ৰজন্মই সুৰাসক্ত হ'বলৈ আৰম্ভ কৰিছে, ৰাগিয়াল দ্ৰব্য সেৱন কৰিবলৈ আৰম্ভ কৰিছে। ক'ৰবাত যেতিয়া বিহু সন্মিলনখন ওলাই যায় ঘৰত মাক দেউতাক শান্তিৰে থাকিব নোৱাৰা এটা পৰিৱেশ উদ্ভৱ হৈছে। যোৱা বছৰ তাৰ আগৰ দেখিছে এটা উন্মাদ মাতাল সুৰাসক্ত উন্মাদ মাতাল যুৱকে কেইবাটাও সম্ভাৱনাময় লাহে লাহে বিক্ষিপ্ত ঘটনা হৈছে, য'ত মৰিয়াই আমাৰ সম্ভাৱনাবিলাক নষ্ট কৰিছে। আমাৰ জ্যেষ্ঠসকলে অনুজসকলৰ প্ৰতি যিটো দায়িত্ব দায়বদ্ধতা থাকিব লাগে কোনোবাখিনি যেন নাইকিয়া হৈছে, বা অনুজসকলেও জ্যেষ্ঠসকলৰ প্ৰতি যিটো শ্ৰদ্ধা যিটো ভক্তি আন্তৰিকতা থাকিব লাগে কোনোবাখিনি লাহে লাহে নাইকিয়া হৈছে। গতিকে মানৱীয় যিটো প্ৰমূল্যবোধ কোনোবাখিনি নাইকিয়া হ'বলৈ আৰম্ভ কৰিছে। ইয়াত উপস্থিত থকা আই মাতৃসকল, ইয়াত উপস্থিত থকা আমাৰ কনিষ্ঠসকল সকলোলৈকে বহাগ বিহুৰ আন্তৰিক ওলগ যাচিছোঁ। যিহেতু বিহুৰ বতৰ, আপোনালোকে বিহু চাব আহিছে, ক'বলগীয়াখিনি ৰন্তুদাই আপোনালোকক খুব সুন্দৰকৈ কৈ গৈছে, সেয়েহে বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ আৰু এখন বিহুলৈ যাবলগীয়া আছে ওচৰৰে ভগতীয়া গাঁৱত, তালৈ যাম। পুনৰবাৰ সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এই অঞ্চলৰ প্ৰতিটো বিপদৰ সময়ত অনাগত দিনত ভৱিষ্যতলৈ বীৰ লাচিত সেনাৰ প্ৰত্যেকটো সৈনিক আপোনালোকৰ লগত থাকিব, সেই প্ৰতিশ্ৰুতি দিলোঁ। জাতিৰ সন্ধিক্ষণৰ সময়ত আপোনালোকৰ লগত আমি সদায় থাকিম, এইখিনিকে ক'লোঁ। আৰু আশীৰ্বাদ কৰক আৰু জুবিন গাৰ্গে যাতে ন্যায় পাওক তাৰ কামনাৰে জয় জুবিন দা, জয় অসম, ধন্যবাদ।